নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এয়া ওলৰ থুৰ বনাইছিলোঁ। তাৰে ৰেচিপিটো মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এয়া চাওক, প্ৰথমতে মই ওলৰ থুৰ লৈছোঁ। এইখিনি এয়া ওলৰ থুৰ এনেকুৱা হয় দেখিবলৈ। আপোনালোকে বাৰু খাই পাইছেনে? এয়া চাওক, এয়া ওলৰ থুৰ। আৰু এইখিনি মই টেঙামৰা পাত দিছোঁ। এইখিনি বহুতে বহুত নাম কয়, আমি টেঙামৰা পাত বুলিও। এয়া টেঙামৰা পাত লৈছোঁ আৰু এয়া বিলাহী লৈছোঁ। এয়া কণ বিলাহী বেছি নাছিলে, সেইকাৰণে কণ বিলাহী 4টা আৰু ডাঙৰ বিলাহী 1টা লৈছোঁ। নহৰু আৰু জলকীয়া লৈছোঁ এয়া। আৰু এয়া পিঁয়াজ লৈছোঁ 1টা। এয়া মই এইখিনি সামগ্ৰী লৈছোঁ ওলৰ থুৰ বনাবৰ কাৰণে। আপোনালোকে এনেকৈ বনাই খাবচোন। এতিয়া বাৰিষা কালত এই ওলৰ থুৰটো খুব পোৱা যায়। আমি এইটো এনেকৈ বাৰিষা কালত এনেকৈ বনাই খাওঁ। আপোনালোকেও বনাই খাব পাৰিব। সেয়া মই ওলৰ থুৰখিনি আৰু টেঙামৰা পাতখিনি এনেকৈ সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে এইটো বনাবলৈ এনেকৈ সৰুকৈ কাটি ল'ব লাগে। আৰু ইয়াত জলকীয়া আৰু নহৰুখিনি এনেকৈ পিচি লৈছোঁ। যিহেতু এইটো কচুৰ নিচিনা, সেইকাৰণে ইয়াত অলপ জলকীয়াটো বেছি দিব লাগে। আৰু এয়া মই পিঁয়াজ কাটি লৈছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ, এইখিনি এনেকৈ কাটি লৈছোঁ। লৈ এতিয়া মই গেছত কেৰাহীটো পাতি দিছোঁ। তাত কেৰাহীটো গৰম হৈ গ'ল। ইয়াতে মই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া কাটি থৈ দিয়া পিঁয়াজখিনি ইয়াতে দি দিছোঁ। এইখিনি মই ভাজি ল'ম। পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব লাগিব। ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এয়া মই পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে পিচি থৈ দিয়া নহৰু জলকীয়াখিনি ইয়াতে দি দিছোঁ। নহৰু জলকীয়াখিনি দি এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এইখিনি তেলখিনি এয়া চাওক, তেলখিনি উঠোৱালৈকে, পানীখিনি ইয়াতে শুই যোৱালৈকে ভাজি ল'ব লাগিব, যাতে তেলখিনি উঠিছে। এতিয়া চাওক, এইখিনি এনেকৈ হৈছে। এয়া পানীখিনি গুচি গৈছে মছলাখিনিৰ পৰা। এতিয়া মই ইয়াতে কাটি থৈ দিয়া ওলৰ থুৰখিনি দি দিছোঁ। দি এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এয়া মই অকণমান লৰাই দিছোঁ। এইখিনি অকণমান লৰাই ইয়াতে এতিয়া মই নিমখ দি দিম। অকণমান লৰাই এতিয়া ইয়াতে মই এয়া নিমখ আৰু হালধি গুড়ি দিছোঁ। দি এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি ল'ব লাগিব নিমখ হালধিখিনি দি। এয়া মই নিমখ হালধিখিনি দি ভাজি লৈছোঁ। আমি ওলৰ থুৰ খাব লাগে। ওলৰ থুৰত বছৰত ওলোৱা বস্তু হয়। এইটোত আইৰণ থাকে, সেইকাৰণে খাব লাগে। এয়া মই এইখিনি ভাজি লৈছোঁ। এইটো চাওক, এনেকৈ হৈছে। এতিয়া এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া এইখিনি এনেকুৱা হৈছে। ঢাকনি গুচাই চাইছিলোঁ আৰু এতিয়া অকণমান লৰাই দিছোঁ। ঢাকনিখন গুচাই অকণমান লাগি ধৰাৰ নিচিনা হৈছে। এতিয়া মই ইয়াতে কাটি থৈ দিয়া বিলাহীখিনি ইয়াতে এড কৰি দিম। এয়া মই বিলাহীখিনি ইয়াতে দি এইখিনি ভাজি লৈছোঁ। এইখিনি সিজি যোৱালৈকে ভাজিব লাগিব। এতিয়া বিলাহীখিনি দি অকণমান সময় এইখিনি ঢাকি ৰাখি দিম, যাতে এইখিনি বিলাহীখিনি ভালদৰে সিজে। এয়া মই বিলাহীখিনি দি এইখিনি চাওক, বিলাহীখিনি সিজিছে, অকণমান সিজিছে, অকণমান পানী উঠিছে। এইখিনি মই এতিয়া হেতা এখনেৰে এইখিনি ভাঙি দিছোঁ। এতিয়া চাওক, গোটেইখিনি বিলাহী ইয়াতে মিক্স হৈ গৈছে। এয়া চাওক, ওলৰ থুৰ এনেকুৱা হৈছে। ইয়াতে আপোনালোকে যিকোনো টেঙা দিব পাৰে, যেনেকৈ তেতেলী দিব পাৰে, আম থাকিলে আমো দিব পাৰে। আজি মই এইটো টেঙাই দিলোঁ। এতিয়া চাওক, এয়া মোৰ ওলৰ থুৰ হৈ গ'ল। এতিয়া নমাই দিছোঁ আৰু এয়া আমি
খাবৰ কাৰণে ওলৰটো ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰ মই সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব।